সকলোলৈকে নমস্কাৰ জনাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাক বিভিন্ন সময়ত বিভিন্ন বস্তুৰ প্ৰয়োজন হয় নহয়নে বাৰু? এয়া দেখিছেনে কি আনিলোঁ? এয়া আচলতে কাৰ্ড হোল্ডাৰ। দোকানত সৰু সৰু বস্তুবিলাক বিচাৰি ফুৰিবলৈ কেতিয়াবা সময় নাথাকে বা পাহৰিও যোৱা হয়। গতিকে এয়া অনলাইনত মই সৰু সৰু কাৰ্ডবিলাক ভৰাবলৈ কাৰ্ড হোল্ডাৰ বেগ এটা অৰ্ডাৰ কৰিছিলোঁ। এটা বুলিয়ে কৰিছিলোঁ কিন্তু দুটা আহিল। ভুলতে কিবা হয়তো দুটা কৰিলোঁ নেকি নাজানো। খুব কম দামতে ল'লোঁ বাৰু। আৰু এয়া বিচাৰি বিচাৰি গৈ বৰষুণ বতৰত তিতি বুৰি গৈ স্কুলৰ বাহিৰে এয়া দেখিছেনে ডেলিভাৰী বয়জনৰ ফোন কল ৰিচিভ কৰি পাই গ'লোগৈ। আৰু বিভিন্ন কাৰণতে আচলতে অনলাইন অৰ্ডাৰ কৰা হয় বহুত বস্তু। এতিয়া কথা হ'ল কি, অনলাইন বস্তু হোম ডেলিভাৰী দিয়া হয় বুলি কোৱা হয় যদিও আমি কিন্তু 6-7 কিলোমিটাৰ কেতিয়াবা আগবাঢ়ি যাব লগা হয়। গতিকে এয়া কাকপথাৰলৈ গ'লোঁ, কাকপথাৰতে ল'লোঁ। মোৰ পেকেটটো লোৱাৰ পাছত পইচাখিনি কেনেকৈ দিছোঁ দেখিছেনে বাৰু? এনেকৈ বাৰু আপোনালোকে পইচা দিয়েনে? ল'ৰাজনে খুব হাঁহিছে মোক। 284 টকা হৈছিল, তাৰে 285 টকা মই দিলোঁ। অনলাইন দিব খুজিছিলোঁ কিন্তু নোৱাৰি, পাৰ্চটো খুচৰি একেবাৰে সেই পইচাকেইটা পালোঁ আৰু তাক তেনেকৈ দি দিলোঁ। সি খুব হাঁহিছে। মই কৈছোঁ এনেকৈ পইচা দিয়া মানুহ আগতে পাইছানে? সি হাঁহি ৰখিব পৰা নাছিলে। আৰু দেখিছেনে কিমান ধুনীয়া ধুনীয়া দুটা বৰ মৰম লগা একেবাৰে দুটা কাৰ্ড হোল্ডাৰ বেগ। এনেকুৱাটো খুবেই প্ৰয়োজন হয় আচলতে। ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিলোঁ, ভাল লাগিলে বস্তুকেইটা লৈ। যেতিয়া অনলাইন অৰ্ডাৰ কৰা হয় বস্তু ভাল বস্তু আহিলে ভাল লাগে, মনটো খুবেই ভাল লাগে নহয়নে বাৰু? আৰু এয়া মই খুব সন্তোষ মনেৰে এয়া দেখিছেনে আগৰ কাৰ্ড হোল্ডাৰটোৰ পৰা মোৰ গোটেই কাৰ্ডবিলাক উলিয়াই এইটো মই ফ্লিপকাৰ্টতে দিছিলোঁ। এইটো ভালেই আছিল, বেয়া নহয়। ইয়াৰ ব্যৱহাৰখিনিও ভাল, কিন্তু খপজপকৈ বা কেতিয়াবা খৰধৰৰ কোবত 2-3টা কাৰ্ড যদি একেটা বেগতে ঠেচি সোমোৱাই দিওঁ বেয়া হৈ যায়। আৰু অতিমাত্ৰা সকলোতে বেয়া, এয়াটো চিৰসত্য কথা। তেনেকৈ ফাটিলে অলপ এই কাৰ্ড হোল্ডাৰটো, আৰু সেইবাবে নতুন অৰ্ডাৰ কৰিছিলোঁ। এয়া খুবেই সুন্দৰ দুটা বেগ। আৰু এয়া দেখিছেনে কিমান দিনৰ পুৰণা ফটোখনো তাতে ভৰাই থৈছোঁ। কিছুমান বস্তুৰ মুখ এৰিব পৰা নাযায় নহয়নে বাৰু? গতিকে মোৰো তেনেকুৱাই। আৰু এয়া কিমান যে পাছৱৰ্ড ভৰাই থৈছোঁ ইয়াত, কিবাকিবি ইউজাৰ ID আৰু পাছৱৰ্ডবোৰ। কিন্তু এনেকৈ যে ক'ৰবাত ভৰাই থওঁ সেয়া পাহৰি যাওঁ, বহুত দিনৰ মূৰত ওলালেহে দেখা যায়। আপোনালোকৰ হয়নে বাৰু? মোৰ কিন্তু খুবেই তেনেকুৱা হয়। আৰু এয়া দেখিলেনে খুব ধুনীয়াকৈ কাৰ্ডবিলাক সোমাই গ'ল। পাছপৰ্ট ফটো এগালমানো আছিল, তাকো ভৰাই ল'লোঁ। আৰু গোটেই সোপা ভৰাই একেটা কাৰ্ড হোল্ডাৰত ভৰাই ধুনীয়াকৈ থৈ ল'লোঁ।